Hello everyone, আজি আমি অনুশীলনী 5.12 আলোচনা কৰিম। ইয়াৰ question number 1ত কি দিয়া আছে? তলত দিয়া কোণবোৰৰ পূৰক কোণৰ মাপ কিমান? ইয়াত পূৰক কোণৰ মাপ উলিয়াব লাগিব। কেনেকৈ উলিয়াম? আমি কি শিকিছিলো? দুটা কোণৰ মান। এটা কোণ ধৰি ললো x, এটা কোণ ধৰি ললো y। যেতিয়া দুটা কোণৰ মাপৰ যোগফল যদি 90 ডিগ্ৰী হয়, তেতিয়া এটা আনটোৰ পূৰক কোণ বুলি কোৱা হয়। যদি এটা কোণৰ মান দিয়া থাকে, ধৰি লোৱা xৰ মান 10 ডিগ্ৰী, তেতিয়া y মানটো আমি উলিয়াব পাৰিম নে? y কিমান হ'ব? 90 minus 10, 80 ডিগ্ৰী হ'ব। গতিকে পূৰক কোণৰ এটা কোণৰ মান যদি দিয়া থাকে, তেতিয়া আনটো উলিয়াবলৈ আমি কি কৰিম? 90ৰ পৰা যি দিয়া থাকে সেইটো আমি মাইনাস কৰি দিম। গতিকে আমি question number 1টো আমি তেনেকৈ কৰি ল'ম। ফাৰ্ষ্টটো কি দিয়া আছে? ফাৰ্ষ্টটো দিয়া আছে 45 ডিগ্ৰী। আমি কেনেকৈ লিখিম ইয়াৰ আনসাৰটো? দিয়া আছে এটা কোণ। দিয়া আছে এটা কোণ 45 ডিগ্ৰী। আৰু আমাক কি উলিয়াব লাগে? 45 ডিগ্ৰীৰ পূৰক কোণ। পূৰক কোণ কিমান হ'ব? আমি 90ৰ পৰা 45 মাইনাস কৰি দিম। কিমান হ'ব? 45 ডিগ্ৰী। দেখা পাইছনে বাৰু? এতিয়া নেক্সটটো কি দিয়া আছে? বিটো কি দিয়া আছে? বিটো দিয়া আছে 65 ডিগ্ৰী। আমাৰ দিয়া আছে এটা কোণ 65 ডিগ্ৰী। এতিয়া 65 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব? 90 minus 65 কিমান হ'ব? 5। ইয়াত 8 থাকিলে 25 ডিগ্ৰী। বুজি পাইছানে? এতিয়া চিটো কিমান দিয়া আছে? চিটো দিয়া আছে 41 ডিগ্ৰী। চিটো দিয়া আছে 41 ডিগ্ৰী। আমাক দিয়া আছে এটা কোণ 41 ডিগ্ৰী। আৰু 41 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব? 90 minus 41। এইটোত কিমান ওলাব? এইটোত ওলাব 9। ইয়াত 8 থাকিলে 4, 49 ডিগ্ৰী। বুজি পাইছা? এতিয়া ডিটো কৰিম আমি। ডিটো দিয়া আছে 54 ডিগ্ৰী। ডিটো দিয়া আছে 54 ডিগ্ৰী। দিয়া আছে এটা কোণ 54 ডিগ্ৰী। 54 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব? 90 মাইনাস, আমি 90 মাইনাস কৰি গৈ থাকিলে হ'ব। 90ৰ পৰা আমি মাইনাস কৰি গৈ থাকিব লাগিব। 90 minus 54 কিমান হ'ব? 6। ইয়াত 8 থাকিলে 36 ডিগ্ৰী। এতিয়া question number 1টো আমি কৰিলো। আশা কৰিছো সকলোৱে বুজি পাইছা। এতিয়া আমি question number 2লৈ আগবাঢ়ো। পূৰক কোণৰ মাপৰ পাৰ্থক্য 22 ডিগ্ৰী হ'লে কোণবোৰৰ মাপ নিৰ্ণয় কৰা। আমি এযোৰ পূৰক কোণৰ মাপ নিৰ্ণয় কৰিব লাগে আৰু কোণৰ পাৰ্থক্য দিয়া আছে যে 22 ডিগ্ৰী। তো আমি কি কৰি ল'ম? এটা কোণ ধৰি ল'ম। এটা কোণৰ মাপ। question number 2ৰ আনসাৰ। ধৰা হ'ল এটা কোণ x। ধৰা হ'ল এটা কোণ x। আনটো অৰ্থাৎ xৰ পূৰক কোণটো কিমান হ'ব? xৰ পূৰক কোণ হ'ব 90 minus x। হয় জানো? এতিয়া প্ৰশ্নমতে কি কৈছে? প্ৰশ্নমতে এই পূৰক কোণযোৰৰ কি কৈছে? পাৰ্থক্য 22 ডিগ্ৰী বুলি কৈছে। পাৰ্থক্য মানে আমি মাইনাস কৰিম। x মাইনাস এই দুটা কোণৰ পাৰ্থক্য কিমান কৈছে? 22 ডিগ্ৰী। এতিয়া আমি প্ৰশ্নমতে পাতি ললো। দুটা কোণৰ পাৰ্থক্য 22 ডিগ্ৰী। এতিয়া আমি ব্ৰেকেটটো ভাঙি লৈছো। মাইনাসে মাইনাসে কি হ'ব? প্লাস x ইকুৱেল 22 ডিগ্ৰী। এতিয়া আমি
খিনি ওপৰত কৰিছোঁ এতিয়া x আৰু এই x দুটা আমি প্লাস কৰি দিম টুৱাইস x হৈ যাব তাৰ পাছত -90 আৰু 22 এতিয়া টুৱাইস x 90 ক আমি কি কৰি দিম সমান চিনৰ ইফালে লৈ যাম কিমান হৈ যাব +90 টুৱাইস x ইকুৱেল এটো প্লাস কৰি দিম কিমান হ'ব 211 এতিয়া 2 সমান চিনৰ ইফালে লৈ যাম কিমান কি হ'ব 2 টো x ৰ লগত পূৰণ হৈ আছিল এফালে আহিলে হৰণ হৈ যাব এতিয়া x ৰ মান আমি কিমান পাম 5 গুণ 10 12 2 6 গুণ 12 56 আমি এটা গুণ কি পাইছো 56 ডিগ্ৰী এটো আমি এনেকৈ লিখি লম আমি কি পালো কোণবোৰৰ মান উলিয়াবলৈ দিছিল আমি এটা পাই গলো এতেকে এটা কোণ সমান 56 ডিগ্ৰী আনটো কি হ'ব 56 ডিগ্ৰী তেন্তে আনটো কোণ হ'ব আনটো কোণৰ মাপ আনটো কোণৰ মাপ সমান আনটো কোণৰ মাপ সমান 90 মাইনাস কিমান আছিলে 90 মাইনাস x আছিলে গতিকে x ৰ ঠাইত আমি কি পালো 56 গতিকে 56 আমি পাতি দিলো এতিয়া আমি এটো মাইনাস কৰি দিম কিমান হ'ব 4 আৰু ইয়াত 8 থাকিলে 34 ডিগ্ৰী এটা পালো 56 ডিগ্ৰী আৰু আনটো পালো 34 ডিগ্ৰী বুজি পাইছানে ঠিক আছে তলৰ কোণবোৰৰ প্ৰত্যেকৰে সম্পূৰক কোণৰ মাপবোৰ লিখা তলত কেইটামান কোণ দিয়া আছে এই কোণবোৰৰ সম্পূৰক কোণৰ মাপবোৰ উলিয়াব লাগিব এটা সম্পূৰক কোণৰ মাপবোৰ কেনেকৈ উলিয়াম আমি জানো যে দুটা কোণৰ ধৰি ললো x আৰু এটা হৈছে y যোগফল যেতিয়া 180 ডিগ্ৰী হ'ব তেতিয়া তাক সম্পূৰক কোণ বুলি কোৱা হ'ব যদি এটা কোণৰ মাপ দিয়া থাকে যদি 80 হয় এটা x ৰ মান যদি 80 হয় আমি y টো উলিয়াব পাৰিম নে কিমান হ'ব y ৰ মান 180 minus 80 মানে যদি এটা কোণৰ মান দিয়া থাকে তেন্তে আনটো কোণৰ মান উলিয়াবলৈ আমি কি কৰিব লাগিব 180 ৰ পৰা যি দিয়া থাকে হেতু আমি মাইনাস কৰি দিব লাগিব সম্পূৰক কোণৰ ক্ষেত্ৰত বুজি পাইছা এতিয়া আমি এটো কোৱেশ্চন নং 3 ৰ আনসাৰবোৰ আমি তেনেকৈ কৰিব লাগিব কোৱেশ্চন নং 3 আনসাৰ ফাৰ্স্ট কি দিয়া আছে 100 ডিগ্ৰী আমি লিখি লম দিয়া আছে এটা কোণ কিমান 100 ডিগ্ৰী 100 ডিগ্ৰীৰ এতিয়া সম্পূৰক কোণ উলিয়াব লাগিব 100 ডিগ্ৰী সম্পূৰক কোণ কিমান হ'ব 180 ডিগ্ৰীৰ পৰা 100 টো আমি মাইনাস কৰিব লাগিব কিমান হ'ব 80 গতিকে কোৱেশ্চন নং 3 ৰ এটোৰ আনসাৰ হ'ব 80 বিট কি দিয়া আছে 90 ডিগ্ৰী বিট দিয়া আছে 90 ডিগ্ৰী আমি লিখি লম দিয়া আছে এটা কোণ 90 ডিগ্ৰী এতিয়া 90 ডিগ্ৰীৰ সম্পূৰক কোণ হ'ব 90 ডিগ্ৰীৰ সম্পূৰক কোণ হ'ব 180 minus 90 কিমান হ'ব মাইনাস কৰিলে আমি পাম 90 ডিগ্ৰী গতিকে 3 ৰ বিৰ আনসাৰ হ'ব 90 ডিগ্ৰী বুজি পাইছানে এতিয়া সি টোলে আগবাঢ়ো সিট কি দিয়া আছে সিট দিয়া আছে 55 ডিগ্ৰী দিয়া আছে এটা কোণ 55 ডিগ্ৰী এতিয়া আমি 55 ডিগ্ৰীৰ সম্পূৰক কোণ উলিয়াব লাগিব সম্পূৰক কোণ এতিয়া আমি 180 পৰা 55 টো মাইনাস কৰি দিম কিমান হ'ব 5 ইয়াত 7 থাকিলে 2 125 ডিগ্ৰী এতিয়া d2 কিমান দিয়া আছে 125 ডিগ্ৰী 125 ডিগ্ৰী দিয়া আছে এটা কোণ 125 ডিগ্ৰী এতিয়া 125 ডিগ্ৰীৰ সম্পূৰক কোণ কি হ'ব 180 minus 125 180 minus 1
তলত পাতি দিছোঁ দেই 180 minus 125 কিমান হ'ব 5 ইয়াৰ 7 55 ডিগ্ৰী এতিয়া তোমালোকে মনত ৰাখিবা যে পূৰক কোণ বুলি ক'লে 90 পৰা মাইনাছ কৰিব লাগিব আৰু সম্পূৰক কোণ বুলি ক'লে 180 পৰা মাইনাছ কৰিব লাগিব কুৱেশ্যন নং 4ত কি দিয়া আছে এযোৰ সম্পূৰক কোণৰ ডাঙৰ কোণটোৰ মাপ সৰু কোণটোৰ মাপতকৈ 44 ডিগ্ৰী বেছি কোণ দুটাৰ মাপ নিৰ্ণয় কৰা ইয়াত এযোৰ সম্পূৰক কোণ দিয়া আছে এটা সৰু এটা ডাঙৰ আমি ধৰি ল'ব লাগিব ধৰা হ'ল সৰু কোণটোৰ মাপ ধৰা হ'ল সৰু কোণৰ মাপ বা সৰু কোণ x ডিগ্ৰী বুলি ধৰি ললো সৰুটো এতিয়া ডাঙৰটো কিমান হ'ব ডাঙৰ কোণৰ মাপ কিমান হ'ব তেতিয়া প্ৰশ্নত কোৱা হৈছে যে সৰু কোণটোৰ মাপতকৈ ডাঙৰ কোণটোৰ মাপ 44 ডিগ্ৰী বেছি গতিকে সৰু কোণৰ মাপতকৈ 44 ডিগ্ৰী বেছি গতিকে সৰু কোণটো হ'ব x ডাঙৰ কোণটো হ'ব 44 ডিগ্ৰী আমি বহাই দিলো প্লাস কৰি দিলো এতিয়া আমি জানো দুটা সম্পূৰক কোণৰ যোগফল বা সমষ্টি কিমান 180 ডিগ্ৰী যোগফল 180 ডিগ্ৰী গতিকে আমি এই দুটা যোগ কৰিলে 180 পাম নহয় জানো এটা আমি ওপৰত পাতিছো দেই তো আমি ওপৰখিনি মোহাই দিছো এটো কি হ'ব এটা ধৰি লৈছিলো সৰু কোণটো x আৰু ডাঙৰ কোণটো কিমান আছিলে x + 44 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হয় জানো সম্পূৰক কোণ তেতিয়া হ'ব যেতিয়া দুটা কোণৰ যোগফল 180 হ'ব এতিয়া আমি ফাৰ্স্ট x ৰ মান উলিয়াম আমি ফাৰ্স্ট ব্ৰেকেটটো ভাঙি লম x + 44 = 180 এতিয়া x টো প্লাস হৈছে এই দুটা x আমি প্লাস কৰি দিম কি হৈ যাব টুৱাইস x হৈ যাব 44 = 180 এটা টুৱাইস x 44 টো এফালে লৈ যাম 180 কিমান হৈ যাব 44 টো এফালে লৈ গলে -44 হৈ যাব এতিয়া টুৱাইস x পাতি লৈ এটো আমি মাইনাস কৰিলাম ফাৰ্স্ট 6 থাকিব তাৰ পাছত ইয়া 7 3 136 হৈছে নে এতিয়া x ৰ মানটো কিমান হ'ব আকৌ ইয়াত ওপৰত পাতিছো দেই x ৰ মান হ'ব দুইটো এফালে লৈ যাম 136 ৰ তললৈ এতিয়া আমি এটো হৰণ কৰি দিম কিমান হ'ব 2 * 6 * 12 2 * 16 68 ডিগ্ৰী পালো আমি কি পালো x ৰ মান কোনটো লৈছিলো সৰু কোণটো এতেকে সৰু কোণৰ মাপ 68 ডিগ্ৰী আৰু ডাঙৰ কোণৰ মাপ কিমান কি আছিল সৰু কোণৰ লগত আমাৰ ডাঙৰ কোণৰ মাপ সৰু কোণৰ মাপৰ লগত কিমান বেছি আছিল বুলি কৈছিলে 44 গতিকে 44 টো আমি প্লাস কৰি দিম কিমান হ'ব 12 10 11 112 ডিগ্ৰী এটো হ'ব আনসাৰ সৰু কোণটো হ'ব 68 ডিগ্ৰী আৰু ডাঙৰ কোণৰ মাপটো হ'ব 112 ডিগ্ৰী বাকি প্ৰশ্নকেইটা অন্য এটা ভিডিঅ'ত আলোচনা কৰিম আৰু আপোনালোকে ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব